চিত্ৰ ভাস্কৰ্যৰ লগতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি মুখাশিল্পৰ ক্ষেত্ৰখনতো উজ্বলি উঠিছে শিৱসাগৰৰ এগৰাকী শিল্পী। চিত্ৰ ভাস্কৰ্য শিল্পৰ লগতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি মুখাশিল্পৰে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিছে শিৱসাগৰৰ এগৰাকী শিল্পী সুজিত বৰুৱা। শিৱসাগৰৰ বেতবাৰী কোৱামৰা সন্দিকৈ গাঁৱৰ সুজিত বৰুৱাই বিভিন্ন বিষয়ক লৈ চিত্ৰ অংকন কৰাৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি মুখাশিল্পৰ জৰিয়তে ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰ দেৱ-দেৱী অসুৰ আদি নিৰ্মাণ কৰি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰি কঢ়িয়াই আনিছে সুনাম। জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট লেখিকা মামণি ৰয়ছম গোস্বামীৰ সান্নিধ্য লাভ কৰাৰ পিছতে নিজা বাসগৃহত বৰ্ণকুটিৰ নামেৰে এক আৰ্ট ভিলেজ গঢ়ি তুলি চিত্ৰাংকনৰ সমান্তৰালকৈ মুখাশিল্পৰ সৃষ্টিৰে উজ্বলি উঠা সুজিত বৰুৱাই দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শন কৰি প্ৰশংসিত হোৱাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰলৈ। ইয়াৰ উপৰি বহু সংখ্যক কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় বহু লোকক চিত্ৰকলা আৰু মুখাশিল্পৰ প্ৰশিক্ষণ দি তেওঁলোককো উপাৰ্জনৰ পথ প্ৰদৰ্শন কৰি মানৱতাৰ পৰিচয় দিছে শিল্পী সুজিত বৰুৱাই। কোৱামৰা সত্ৰৰ এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ হেতুহে বোধ কৰোঁ যে চিত্ৰ আৰু ভাস্কৰ্যৰ বা এতিয়া মুখাৰ প্ৰতি এটা সৰুৰ পৰাই কৰিছোঁ, কিন্তু এতিয়ালৈকে মানে এটা প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে মুখাশিল্পক জড়িত হৈ আছোঁ এতিয়ালৈকে। হয়, ক'ত আপুনি প্ৰদৰ্শন কৰিছে? চিত্ৰ প্ৰদৰ্শনী মোৰ 2008 চনৰ পৰা আজিলৈকে হৈ আছে। চিত্ৰ প্ৰদৰ্শনীৰ লগতে মুখাশিল্প চিত্ৰ প্ৰদৰ্শনী মোৰ দিল্লী, বম্বে, গোৱাত ললিতকলা একাডেমীৰ মই আমন্ত্ৰণক্ৰমে কৰিছোঁ, আৰু সংগীত নাটক একাডেমী সত্ৰীয়া কেন্দ্ৰৰ ফালৰ পৰাও মই বিভিন্ন সময়ত মুখাশিল্প প্ৰদৰ্শন কৰিবৰ কাৰণে গৈছোঁ। এই স্থানডোখৰ আমাৰ বৰ্ণকুটিৰ এতিয়া বৰ্তমান আৰ্টিষ্ট ভিলেজ হৈছে। আৰ্টিষ্ট ভিলেজ হোৱা 2017 চনত আমি আৰ্টিষ্ট ভিলেজ কৰিছোঁ। বৰ্ণকুটি আৰ্টিষ্ট ভিলেজত সুদূৰ আমেৰিকাৰ পৰা দিলীপ কুমাৰ দত্ত আহি এই স্থানডোখৰ কৰিছে। তাৰ প্ৰথমতে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে বাইদেউৰ অহাৰ দিনটোৰ পৰা আমি বৰ্ণকুটিৰ নামাকৰণ হিচাপে কৰিব খোজোঁ। এতিয়া লাহে লাহে বৰ্ণকুটিৰ এটা আমি ইয়াতে বিভিন্ন জনক জড়িত কৰি এটা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ কাৰণে যত্ন কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।